আর সুপতি অনুষ্ঠানত আমাৰ কৰোনাৰ বিশেষজ্ঞ ডক্টৰ আমাৰ ভূমি ৰকুমন বৰ্মন চৌধুৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে তেখেতক আমি আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ ছাৰ নমস্কাৰ আপোনাক আমাৰ ষ্টুডিঅ'লৈ নমস্কাৰ কৰি সম্ভাষণ জনাইছোঁ আৰু আপুনি আমাক ক'ব যে কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবৰ কাৰণে কেনেকুৱা ধৰণৰ সাৱধানতাখিনি অৱলম্বন কৰিব লাগে আৰু আমি কেনেকুৱা ধৰণৰ সজাগ সচেতন হ'ব লাগে তাৰ বিষয়ে আমাক দুআষাৰমান ক'ব বুলি আমি অনুৰোধ জনালোঁ। নমস্কাৰ আপোনালোকৰ অনুষ্ঠানটো মই সদায় চাই থাকোঁ আপোনালোকৰ অনুষ্ঠান এই চুপনি অনুষ্ঠান চাই ভাল লাগে আপোনালোকে এই চুপনি অনুষ্ঠানটোলৈ যেন মোক মাতি আনিলে আপোনালোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ কেইটামান এই কৰোনা ভাইৰাছৰ বিষয়ে যিকেইটা আপোনালোকে সাৱধান অৱলম্বন কৰিলে আপোনালোকে নিশ্চয় যথেষ্টখিনি সকাহ পাব বুলি মই আশা ৰাখিছোঁ। এক নম্বৰ হ'ল আপোনালোকে যদি দিনটোতে পালেটিং কৰে তেতিয়া এই কৰোনা ভাইৰাছৰ যদি আপোনালোকৰ আক্ৰান্ত হৈছে তেতিয়াহ'লে 3 বা 4 বা 5 বা 6 বা 10 আপোনালোকে লেটিং কৰিব পাৰে তেতিয়া আপোনালোকৰ হাত ধোৱা প্ৰব্লেমটো 1 নম্বৰতে আপোনাৰ কমি যাব 2 নম্বৰতে আপোনালোকৰ যিটো ভিতৰত ভাইৰাছ প্ৰৱেশ হৈছে সেই ভিতৰৰ ভাইৰাছটো আপোনালোকৰ শেষ হৈ যাব ওলাই যাব গতিকে যিমান পাৰে 2, 3, 4 বা যিমান হকে পায় সিমানে আপোনালোকে লেটিং কৰক তেতিয়াহ'লে আপোনালোকৰ এই কৰোনা ভাইৰাছ আপোনালোকক এই নহয় আৰু 2 নম্বৰ হ'ল আপোনালোকে যদি এই কৰোনা ভাইৰাছটো পাৰ বাচি থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা একবাৰ কণ বিলাহী কণ বিলাহী খাব পাৰে এই কণ বিলাহীটোৰ ভিতৰত থকা যিটো আপোনাৰ গুটি আছে এই গুটিটোৱে আপোনালোকৰ কৰোনা ভাইৰাছৰ মৰাত ধ্বংস কৰাত আপোনালোকক সহায় সহযোগিতা কৰে তেতিয়াহ'লে আপোনালোকে যদি পাৰে তেতিয়া এটা কণ বিলাহী খাব পাৰে আৰু 2 নম্বৰতে হ'ল যদি আপোনালোকে যদি ডাল কচু কাটি আনি পানী যদি কোনোবা এটা যদি পাত্ৰত যদি ভাল পানী যদি আপোনালোকে তিয়াই যদি তাৰ ৰসটো যদি ৰাতিপুৱা খায় তেতিয়াহ'লে তেন্তে আপোনালোকে কৰোনা বেমাৰৰ পৰা থাকিব পাৰিব আৰু 4 নম্বৰতে হ'ল আমাৰ অসমত এতিয়া যি হেৰি হয় চেনিটাইজাৰ প্ৰব্লেম হৈছে পাবলৈ দিগদাৰ হয় তেতিয়াহ'লে এই চেনিটাইজাৰ আপোনালোকে ঘৰতে নিৰ্মাণ কৰিব পাৰে ইয়াৰ বাবে আপোনালোকৰ ঘৰত থকা 1 নম্বৰতে চাবোন 2 নম্বৰতে কাপোৰ চাবোন আৰু 3 নম্বৰতে চাহ এই 3টা মিহল কৰি পিনি আপোনালোকে যিটো পদাৰ্থৰ সৃষ্টি হয় এই পদাৰ্থৰ সৃষ্টি হোৱাৰ ফলতে আপোনালোকে ঘৰত এই হাত ধোৱা সেইটো বনাই ল'ব পাৰে আগলৈ যাতে এনেকুৱা ভাল হৈ যাওক আৰু আনন্দ দি যাওক তাই আশা ৰাখি পানি মই আজি মোৰ সামৰিছোঁ। আমাৰ চুপতি অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ তেনেহ'লে আজি অনুষ্ঠানটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক নকৰাকৈ নাথাকিব লাইক কৰিব আৰু যদি বেছিকৈ হাঁহি থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওপৰত অহা বেল আইকনটো বজাই দিব আৰু নতুন মই দিলে মানে আপলোড কৰিলে আপোনালোকে পাই থাকিব গতিকে বেছিকৈ নকৰোঁ ইমানকে কৈ আজি মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ জয় আই অসম।